আমি বৰ্তমান গৈ আছোঁ ৰংঘৰৰ বাকৰিৰ বিহু চোৱাৰ কাৰণে। তাত কি কি ধৰণৰ আজি প্ৰগ্ৰেম হ'ব সেইটো চোৱাৰ কাৰণে আমি বৰ্তমান গৈ আছোঁ আৰু এইখন জেৰেঙা পথাৰ বোলে। আপোনালোকে চাই লওক, হয়নে নহয় মোক কমেণ্ট কৰি জনাব। মই নাজানো, মই শুনামতে এইখন জেৰেঙা পথাৰ বোলে। এনে এইখিনি ঠাইত জয়মতীক শাস্তি দিয়া হৈছিল নে নাই মই নাজানো, কিন্তু শুনামতে পথাৰখনৰ নাম জেৰেঙা পথাৰ আৰু ইয়াতে ক'ত কি শাস্তি দিছিল সেই বিষয়ে মই নাজানো। কিমান ডাঙৰ বিশাল পথাৰ চাওক একদম। এইখিনি ঠাইত মানে বহুত অসমীয়া ভিডিঅ'ৰ ইয়াত শ্বুটিং কৰা হয়। মই জনামতে বা ইয়াৰ স্থানীয় মানুহে কোৱা মতে ইয়াতে বহুত মানে ভিডিঅ' শ্বুটিং কৰে অসমীয়া ভিডিঅ'ৰ। আহি পালোঁ দিয়ক আৰু ৰংঘৰ। এতিয়া ভিতৰলৈ সোমাই যাওঁ অলপ। তো হেল্ল' ফ্ৰেণ্ডছ, নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই চেনেল। মই আছোঁ বৰ্তমান শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰৰ বাকৰিত। আৰু আহোম স্বৰ্গদেউসকলে এই বাকৰিতে যি পৰম্পৰা বনাই থৈ গৈছে, সেই পৰম্পৰা অনুসৰিয়ে ইয়াত আজি ৰাতিপুৱাৰ পৰা বিভিন্ন ধৰণৰ প্ৰতিযোগিতা তথা সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। মই আপোনালোকক যিমানখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম। মই বেছি কথা নকওঁ আৰু ইয়াত যি প্ৰতিযোগিতা হৈছে বা ইয়াতে যি সাংস্কৃতিক অনুষ্ঠান চলি আছে, এই প্ৰত্যেকখিনি আপোনালোকক যিমানখিনি পাৰোঁ মই দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এইবাৰ আৰম্ভ হ'ব হাতীদৌৰ প্ৰতিযোগিতা। গতিকে যিয়ে হাতীদৌৰ দেখা নাই চাই লওক এই ভিডিঅ'টোৰ জৰিয়তে। প্ৰথমবাৰৰ বাবে জীৱনত দেখা পাইছোঁ এই হাতীদৌৰ প্ৰতিযোগিতা। গতিকে আপোনালোকক দেখুৱাই আছোঁ মই যিমানখিনি পাৰোঁ। আমাৰ প্ৰায় হাতীদৌৰ প্ৰতিযোগিতা আৰম্ভ হ'বলৈ হৈছে। ৰংঘৰৰ যি ঐতিহাসিক এটা পৰম্পৰা, সেই পৰম্পৰা অনুসৰি এই হাতীদৌৰ প্ৰতিযোগিতা প্ৰায় আৰম্ভ হ'ব। আৰম্ভ হৈ গ'ল হাতীদৌৰ প্ৰতিযোগিতা। চাওক কি হাতী দৌৰি আছে, চাওক হাতী দৌৰি আছে। হাতীৰ লগে লগে মই দৌৰি আছোঁ। চাওক হাতীদৌৰ প্ৰতিযোগিতা। অসমৰ ৰংঘৰৰ যি এটা ঐতিহাসিক পৰম্পৰা, সেই পৰম্পৰা অনুযায়ী হাতীদৌৰ প্ৰতিযোগিতা আৰম্ভ হৈছে। আৰু এয়া চাওক হাতী দৌৰি আছে। দৌৰি আছে, প্ৰায় আধা কিলোমিটাৰমান দৌৰিব। হাতীৰ লগে লগে দৌৰি আছোঁ। আৰু অৱশেষত দৌৰত জিকিলে কম বয়সীয়া সেই হাতীৰ পোৱালিটো। মানে স্বৰ্গদেউ প্ৰমত্ত সিংহই ৰং ৰহস্য কৰাৰ কাৰণে এই ৰংঘৰটো সজাইছিল। সেইকাৰণে ইয়াৰ নামটো ৰংঘৰ দিয়া হৈছে। কিয় দিয়া হৈছে? যে ৰংঘৰৰ উদ্দেশ্য ইয়াত ৰং ৰহস্য কৰা হয়। বিভিন্ন ধৰণৰ নাচ গান বা বিভিন্ন ধৰণৰ খেল ধেমালি, কণী যুঁজ, হাতী যুঁজ এইবিলাক ইয়াতে মানে খেলা হয়। আৰু সেইকাৰণে মানে স্বৰ্গদেউ প্ৰমত্ত সিংহই ৰং ৰহস্য কৰাৰ কাৰণে এই ৰংঘৰটো মানে কি কৰিছিল, তৈয়াৰ কৰিছিল। এই মোৰ পিছফালেতো ৰংঘৰৰ সৌন্দৰ্যটো উপভোগ কৰক, কি ধুনীয়া এটা মানে ইয়াৰ দৃশ্য। আৰু এই ৰংঘৰটো 1746 চনৰ পৰা 1750 চনৰ ভিতৰত স্বৰ্গদেউ প্ৰমত্ত সিংহই ইয়াক মানে বনোৱা কাম সম্পূৰ্ণ কৰিছিল। এতিয়া মই সোমাই গ'লোঁ ৰংঘৰৰ ভিতৰ চৰালৈ। মানে ৰংঘৰৰ ভিতৰখন কেনেকুৱা সেইটো চাই লওক। এইবাৰ আহি গ'ল নাচনি আৰু ঢুলীয়া। গতিকে চাই লওক ৰংঘৰৰ বাকৰিৰ এটি সুন্দৰ বিহু হুঁচৰি।
মোৰ পিছফালে আছে এইটো ৰংঘৰ আৰু ইয়াত চাওক কিমান মানুহ আহিছে ইয়াত আৰু ইয়াতে বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান চলি আছে আৰু অসমৰ যি বাৰেৰহণীয়া সংস্কৃতি ইয়াত প্ৰদৰ্শন কৰা হ'ব আৰু সেই সংস্কৃতিখিনি আপোনালোকক দেখুৱাবলৈ মই চেষ্টা কৰিম আপোনালোকে মাথো চাই যাওক মই বেলেগ একো নকওঁ মানুহৰ যথেষ্ট ভিৰৰ কাৰণে ভিডিঅ'টো অলপমান দূৰৰ পৰা লোৱা গৈছে দেই বেয়া নাপাব আৰু অসমৰ যি বাৰেৰহণীয়া সংস্কৃতি সেই সংস্কৃতিৰ প্ৰত্যেকটা নৃত্যই অলপ দেখুৱাবলৈ চেষ্টা কৰিছোঁ গতিকে চাই থাকক আৰু